Hello guys, again back to my YouTube channel AK Challenge. So guys, আজি গৈ আছো লংকা উদালি ফুটবল খেল আছে, ফুটবল খেল চাব গৈ আছো আৰু কোন কোন টিম আছে, কাৰ লগত খেল আছে তাতে গৈ দেখুৱাম আৰু মোৰ লগত গৈ আছে দুটা ভাইটি, এয়া হৈছে সালমান আৰু লগত আছে আনোৱাৰ। আমি যাও এতিয়া ঘৰৰ পৰা ওলাই আছো। এতিয়া আহি পালো কপাহবাৰী, এইখন কপাহবাৰী বজাৰ। ইয়াৰ পৰা চাগে 30 কিলোমিটাৰ হ'ব নেকি, 30 কিলোমিটাৰ হ'ব। এতিয়া জাষ্ট আমি 8 কিলোমিটাৰ আহিছোঁ, কৰয়ুনিৰ পৰা আহিছোঁ 8 কিলোমিটাৰ। এতিয়া আছোঁ বৰ্তমান কপাহবাৰী বজাৰত। ইয়াৰ পৰা আৰু 30 কিলোমিটাৰ মান লাগে। তো ভিডিঅ'টো চাই থাকিব, আমি পুরা খেলখন দেখাবৰ কাৰণে চেষ্টা কৰিম। এতিয়া আহি পালো উদালি 12 নম্বৰ তিনিআলি বুলি কয়, নাজানো কি হয়, প্ৰথমবাৰ আহিছো, চাওঁ কি আছে। এইটো ভিতৰ ফালে সোমাই আছো, সোমাইছো। না বেকার খেলায় সো গাইজ দেখিব পাৰিছে, এয়া হৈছে লংকাজানৰ টিম আৰু ইছলামনগৰ টেংগিপাৰৰ টিম এতিয়াও সাজু হোৱা নাই, সাজু হৈ আছে। আৰু লংকাজানত য়েল্ল' কালাৰৰ জাৰ্চি পিন্ধা লংকাজানৰ টিম প্ৰেক্টিচ কৰি আছে। তো আপোনালোকে ভিডিঅ'টো ফাৰ্ষ্টৰ পৰা লাষ্টলৈকে চাব। মই এই পুৰা খেলৰ দৃশ্যসমূহ আপোনালোকৰ আগত দেখুৱাবলৈ চেষ্টা কৰিম। আপোনালোকে ভিডিঅ' ফাৰ্ষ্টৰ পৰা লাষ্টলৈকে চাব। এয়া চাই আছে, বহুত দৰ্শক আহিছে খেল চাবৰ কাৰণে, আৰু মোৰ মামাও আছে ইয়াতে, আৰু আছে বহুত মানুহ হৈছে, হাজাৰ হাজাৰ দৰ্শক আহিছে খেল চাবৰ কাৰণে। আপোনালোকেও চাব ভালকে। সো গাইজ, আজিৰ এই আকৰ্ষণীয় খেলখন ইছলামনগৰ টেংগিপাৰ ভাৰ্চেছ লংকাজানৰ লগত আৰম্ভ হ'বলৈ গৈ আছে, আৰু এতিয়া খেল আৰম্ভ হৈ গৈছে। আপোনালোকে চাব পাৰিছে, এয়া চাওক, লংকাজান ভাৰ্চেছ ইছলামনগৰ টেংগিপাৰ। এজন খেলুৱৈ কি হৈছে চাওক গাইজ, এক্সিডেণ্ট হৈ গ'ল। স্যার দুঃখ পাইছে, ছোট হয়েছে স্যার। ডক্টৰ আহি গৈছে লগে লগে, এয়া চাওক ট্ৰিটমেণ্ট চলি আছে। গুৰুতৰভাৱে আহত হৈছে এজন খেলুৱৈ, আৰু লগে লগে ডক্টৰ আহি ট্ৰিটমেণ্ট কৰি আছে। ডক্টৰ দুজন দৌৰি দৌৰি গৈ আছে, এয়া চাওক।
গলকিপাৰৰ কি হৈ গৈছে? হঠাৎ গ'ল কিপাৰৰ টাটা মোবাইলৰ লগত খুন্দা মাৰি আছিলে। আপোনালোকৰ দায়িত্বশীল পদ মই বিচাৰি পোৱা নাই। আপোনালোক য'তে নাথাকক কিয় আপোনাৰ দায়িত্বস্থলীত উপস্থিত হোৱাৰ বাবে মই অনুৰোধ জনাইছোঁ। মিষ্টাৰ মফিজুল ইছলাম, ইকবাল হুছেইন, মুৰাদ উদ্দিন আৰু আহাদ উদ্দিন, আপোনালোক য'তে নাথাকক কিয় আপোনাৰ দায়িত্বস্থলীত অহাৰ বাবে মই অনুৰোধ জনাইছোঁ। ধন্যবাদ। গ'ল হৈ গ'ল ইছলামনগৰ টেংৰিপাৰ এটা গ'ল দি দিলে। হেম্বল আছিলে, হেম্বলত গ'ল দিছে এটা। দুটা হৈ গ'ল গ'ল, দুটা হ'ল, দুটা ইছলামনগৰ টেংৰিপাৰে দুটা দি দিছে লংকাজানক। এয়া চাই আছে, লংকাজানে এটাও দিব পৰা নাই। ইছলামনগৰ টেংৰিপাৰে দুটা দি দিলে অলৰেডি। আৰু কেইটা দিব ইছলামনগৰে? আৰু দুটা দিব নেকি? অকে চাওঁ। ইছলামনগৰ টেংৰিপাৰ জিকি গ'ল আজিৰ ইছলামনগৰ টেংৰিপাৰ আৰু লংকাজানৰ মাজত যিখন খেল আছিলে সেইখন খেলত উইন হৈছে ইছলামনগৰ টেংৰিপাৰ। চাই আছে, ফিল্ডৰ ভিতৰত সোমাই গলো, চাইছে কিমান দৰ্শক আহিছে। ইছলামনগৰৰ মানুহ চব অনেক ক্লাবের সৌজন্যতা আয়োজন করা অনেক বিশ্ববাসীর নৈতিক ফুটবল প্রতিযোগিতায় এহকালী প্রথম রাউন্ডে ষষ্ঠ ফাইনাল। এহকালীর প্রথম রাউন্ডে ষষ্ঠ ফাইনালের প্রতিদ্বন্দ্বিতা আগবঢ়াবে যদি খেলখন সমাপ্ত হ'ল। এতিয়া বাজিছে ৰাতি 9:15। এতিয়া আমি যাম ঘৰত। এয়া চাইছে, ভাল লাগিছে খেলখন চাই। আপোনালোক আহিব পাৰে। অনেক ক্লাবে আয়োজন করা অনেক ফুটবলবাসী আবারও অনেক ক্লাবে আয়োজন করা অনেক ফুটবলবাসী আমি একে ধরনের আশা করছি। नुंगसांग कहाँ से हो? दिमापुर से। आज यहाँ आके लौंका आके खेल के कैसा लगा? बहुत अच्छा लगा है। बहुत अच्छा लगा? हाँ। अच्छा ओके, थैंक यू। ओके। আপুনি ক'ৰ পৰা হয়? খেৰনি। আপোনাৰ নামটো কি হয়? বাবু হানছে। আজি আপুনি ইছলামনগৰ টিমত খেলিছে? খেলি কেনেকৈ লাগিছে? ভাল লাগিছে। আৰু আপোনাৰ লগত আপোনাৰ কেইজন আছে? 4জন আছে, 2জন খেলিছে। আচ্ছা 2জন। আৰু আপোনাৰ নামটো? মোৰ নাম লংপ্ৰেম বেৰা। অকে, খেলি কেনেকৈ লাগিছে? একদম বৰ ধুনীয়া, ভাল লাগিছে। অকে, থেংক ইউ। চবৰ লগত কথা পতা নাই, এয়া 3জনৰ লগত কথা পাতিছোঁ, নহ'লে ভিডিঅ'টো দীঘল হৈ যাব। তো ভাল লাগিছে আহি খেল চাই, আৰু খেলো ধুনীয়া হৈছে। গতিকে ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ। থেংক ইউ। আৰু যদি ভিডিঅ'টো ইউটিউবত চাই আছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু যদি ফেচবুকত চাই আছে তেনেহ'লে ফ'ল' কৰিব আৰু শ্বেয়াৰ এটা কৰি দিব। জয় আই অসম।